কি ক'ম আৰু বন্ধুসকল, মানে বেড নিউজ আহি আছোঁ এইবাৰ 2020 মানে পুৰা বেড নিউজ আৰু একো পোৱা নাই আৰু একদম মানে তাৰমানে চবফালে বেডেই পাই আছোঁ আৰু সুখ আৰু তাৰমানে গুড আৰু নাপালোঁ আৰু 2020টো তাৰমানে বেড। ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে বেয়া নিউজ ওলাইছে। ক্ৰিকেটটো মই বহুত বেছি ভাল পাওঁ, মানে বহুত বেছি ভাল পাওঁ ক্ৰিকেট। তো ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে বেয়া নিউজ ওলাইছে যে মানে কি ক'ম আৰু তাৰমানে মনটো একদম পূৰা বেয়া লাগি গৈছে। তাৰমানে 2020টো কি যে হ'ব একদম মানে ভাবিছিলোঁ আৰু দেখা পাম, কিন্তু নাপাওঁ আৰু আমি। বন্ধুসকল ভাবিছিলোঁ যে আৰু 2টা বছৰ, তাৰমানে 2টা বছৰ তেওঁক ফিল্ডত খেলিবলৈ দেখা পাম, কিবা কৰিবলৈ দেখা পাম। আৰু কেতিয়াও দেখা নাপাওঁ। তাৰমানে বন্ধুসকল চাওক, মই কৈ আছোঁ মহেন্দ্ৰ সিং ধোনীৰ কথা। মহেন্দ্ৰ সিং ধোনী তাৰমানে MS ধোনী আমাৰ সকলোৰে প্ৰিয়। তাৰমানে ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে বেয়া নিউজ যে যোৱাকালি মহেন্দ্ৰ সিং ধোনীয়ে 729ত কিবা টুইট কৰিছে যে 729 তেওঁক ৰিটায়াৰমেণ্ট লোৱা বুলি ভাবে। তাৰমানে ৰিটায়াৰমেণ্ট লৈ লৈছে, ৰিটায়াৰমেণ্টৰ এনাউন্স কৰিছে। যোৱাকালিৰ পৰা মহেন্দ্ৰ সিং ধোনীয়ে ৰিটায়াৰমেণ্ট এনাউন্স কৰিছে। তাৰপিছত আৰু 2টা বছৰ দেখা পাম তাক ইণ্ডিয়ান টিমত হৈ খেলিব। তাৰমানে আৰু এতিয়া দেখা নাপাওঁ, ইণ্টাৰনেশ্যনেলত খেলিবলৈ তেওঁক দেখা নাপাওঁ। তো চাওক, মহেন্দ্ৰ সিং ধোনীয়ে কি কৰিছে, কি নাই কৰা আমাৰ দেশৰ কাৰণে আপোনালোকে চবেই জানে। গোটেইটো ICC ট্ৰফি তাৰমানে আমাৰ ভাৰতক দিছে আৰু ভাবিছিলোঁ আৰু 2টামান বছৰ তাৰমানে তাক খেলিবলৈ, তাৰমানে ফিল্ডত দেখাবলৈ, তাৰমানে পাব IPL দেখাব, কিন্তু ইণ্টাৰনেশ্যনেল লেভেলত দেখা নাপাব আৰু তাক। তো বেয়া খবৰ ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে, বেয়া মানে বহুতে বেয়া খবৰ। তাৰমানে মইতো বহুত ভাল পাওঁ মহেন্দ্ৰ সিং ধোনীক, তাৰমানে কি ক'ম আৰু মন একদম বেয়া লাগি গৈছে একদম মানে। আৰু 2টা বছৰ কমচে কম 2টা বছৰ যদি দেখা পালোঁ হয়, আৰু এতিয়া আমি আৰু দেখা নাপাওঁ আৰু নীলা জাৰ্চিত মহেন্দ্ৰ সিং ধোনীক। চাওক বন্ধুসকল, এতিয়া আৰু আমি ফিল্ডৰ মাজৰ পৰা গেম চেঞ্জ হোৱাটো দেখা নাপাম চাগে। তাৰমানে আৰু ধোনী নাই যেতিয়া, ধোনীটো তাৰ পচিবলটো সেইটো ধোনীয়ে কৰিছিল যে ফিল্ডৰ মাজৰ পৰাই টোটেলি গেমটো চেঞ্জ কৰি দিয়ে। তো সেইটো বস্তু দেখা নাপাওঁ। চাওক MS ধোনী টেষ্ট মেচতো এনেকুৱা কৰিছে যে অকস্মাতে ৰিটায়াৰমেণ্ট এনাউন্স কৰিছে, কিবা কৰিছে, আৰু এতিয়া আকৌ আপোনাৰ ওৱান ডেটো কৰিলে। তাৰমানে নীলা জাৰ্চি আৰু দেখা নাপাম আৰু আমি IPLত দেখা পাম, কিন্তু নীলা জাৰ্চি দেখা নাপাম। তো গোটেই ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে, আপোনাৰ কাৰণে, মোৰ কাৰণে, ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে বেয়া নিউজ যে আমি আৰু মহেন্দ্ৰ সিং দেখা নাপাম। IPLত দেখা পাব, কিন্তু এনেকুৱা নীলা জাৰ্চিৰ আৰু দেখা নাপাব। ইণ্ডিয়া টিম হৈ নেখেলিব আৰু MS ধোনীয়ে। চাওক বন্ধুসকল, বেছি নাই আৰু 2টা বছৰ তেওঁক ফিল্ডত তাৰমানে ইণ্ডিয়াৰ টিম হৈ খেলিব বুলি আশা কৰিছিলোঁ। মানে ভাবিছিলোঁ যে আৰু 2টা বছৰ আমাৰ মাজত থাকিব, খেলিব, আৰু যিমান দিছে বহুত কিবা কিবি দিছে যে এতিয়ালৈকে আমাৰ ইণ্ডিয়াত কোনো কেপ্টেইনে এইখিনি দিব পৰা নাই যিটো আমাক ধোনীয়ে দিছে। গোটেই এতিয়া ICC ট্ৰফি তাৰমানে দিছে আমাক ইণ্ডিয়াক। তো আৰু ভাবিছিলোঁ আৰু 2টা বছৰ তেওঁক দেখা পাম আমাৰ মাজত, ফিল্ডত দেখা পাম নীলা জাৰ্চিৰ সৈতে। তো আৰু নাপাওঁ আৰু তেওঁক আৰু দেখা নাপাওঁ। ইণ্ডিয়া টিমৰ হৈ নেখেলে, আৰু ইণ্ডিয়া টিমৰ হৈ খেলিবলৈ দেখা নাপাম। IPLত দেখা পাম, কিন্তু ইণ্ডিয়া টিমৰ হৈ খেলিবলৈ দেখা নাপাওঁ আৰু। তো যোৱাকালি তো ৰিটায়াৰমেণ্ট এনাউন্স কৰিছে, চ' এতিয়া আৰু কি কৰিব পাৰিব আৰু কওক। তো ভিডিঅ'টো ইয়াতে সামৰিলোঁ। থেংক ইউ।